কোনোবা অখিল গগৈ কামাখ্যা মন্দিৰত যোৱা আজিলৈকে দেখিছে? তেওঁ যে নামাজ পঢ়িব যায়, তেওঁ কামাখ্যা মন্দিৰত কিয় নাযায়? সেইটো মেৰুকৰণ নহ'ল নেকি? সেইকাৰণে মোক গালি গালাজ কৰিলে, যোনে মোক গালি গালাজ কৰে তাৰ ক্ষতি হ'ব। মোক গালি গালাজ নকৰিলে 2-4টা ভোট পাব পাৰে। যদি ক'ৰবাত অখিল গগৈ 2টা ভোট পালেহেঁতেন, মোক যিমানে গালি পাৰিব আৰু গালিবোৰ আপোনালোকে ভাল কৰি পাব্লিছ কৰি দিব। তেতিয়া যি 2-এটা ভোট পোৱাও ইচ্ছা আছে, বাইদেউ মামা ভাগিন কোনেও নিদিব। অখিল গগৈ ডাঙৰীয়া বিহু দেখাম এইবাৰ ইলেকশ্যনৰ ৰিজাল্টৰ দিনা অখিল গগৈ ডাঙৰীয়াই বিহু দেখি যাব। অখিল গগৈৰ সমষ্টিত, তেখেতৰ যিটো বিধানসভা সমষ্টিত, তাতে আমি মিনিমাম 15,000 পৰা 20,000 ভোটত জিকিম। তেখেতে সেইদিনাখন বিহু চকুৰে মুখে তেওঁৰ বিহু দেখি যাব। ধোঁৱা কোঁৱা দেখে বুলি যে কয়, চকুৰে মুখে যে ধোঁৱা ওলাই যায়, অখিল গগৈ ডাঙৰীয়া এবাৰ সেইটোৱে অৱস্থা হ'ব। মই জানো এখন মিটিঙত 70টা 100টা 120টা মানুহ আছে। গতিকে অখিল গগৈ ডাঙৰীয়া ইমান ডাঙৰ নেতা আহি কিয় নিজক অপমান কৰিব লাগে? অখিল গগৈ ডাঙৰীয়াটো আমাতকৈ বহুত ডাঙৰ নেতা। গতিকে তেখেতৰ মিটিঙত যদি মানুহ নহয়, তেখেতে নিজে অপমানিত বোধ কৰিছে চাগে। ইমান ডাঙৰ নেতা ইয়াত আহাতকৈ গুচি যোৱা ভাল বুলি মই উপলব্ধি কৰোঁ। অখিল গগৈ ডাঙৰীয়া আহিলে কি হ'ব লাগে? তেওঁ নিজকে এনেকুৱাতে ভাবে যে অখিল গগৈ ডাঙৰীয়া য'তে যায় হাজাৰ মানুহ থাকে। কিন্তু মই খবৰ পালোঁ, কোনোবা এখনত 70জন, কোনোবা এখনত 100জন, কোনোবা এখনত 120জন মানুহ আছে। গতিকে অখিল গগৈ ডাঙৰীয়া আজি চাগে বুজি পাই গ'ল তেখেতলোক আমাৰ এই যোৰহাট সমষ্টিত খুব বেয়া ধৰণে হাৰিব আৰু মাজুলীত সকলোতকৈ বেয়া ফলাফল লাভ কৰিব।